নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছো আপোনালোক সকলে ভালে কুশলে আছে। আৰু আজিৰ ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেলটো চাই আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে। বন্ধুসকল চাওক, আপোনালোকৰ ভিডিঅ' এনেই ভাইৰেল নহয়। আপোনালোকে ইউটিউবটো চেনেল খোলাৰ পৰা ইউটিউব চেনেল এটা খোলাৰ পৰা ভিডিঅ' আপলোড কৰালৈকে বহুত সেটিংছ আছে, বহুত সেটিংছ অন কৰিব লাগে। কিছুমান এনেকুৱা সেটিংছ আছে যে আপোনাৰ নিজৰ ভিডিঅ' আপুনি নিজে মানুহৰ ওচৰলৈ পঠাব পাৰে। ইউটিউব এলগৰিথমেটো পঠাবই আপোনাৰ যদি কোৱালিটি ভাল হয় ভিডিঅ'ৰ, কিন্তু আপুনি আপোনাৰ ভিডিঅ'টো নিজে মানুহৰ ওচৰলৈ পঠাব পাৰে, কোনো ধৰণৰ মানে প্ৰব্লেম নোহোৱাকৈ আপোনাৰ ভিডিঅ' বিলাকত ভিউজ আহিব। তো সেনেকুৱা এটা সেটিংছ আছে, আজি সেই সেটিংছটোৰ ওপৰত কথা পাতিম। ভিডিঅ'টো বেছি দীঘল নহয়, অকমান আপোনালোকক ডিটেইলছলি কম, যিটো আপোনালোকৰ বুজি পোৱাত সুবিধা হ'ব। আৰু মোবাইলৰ স্ক্ৰীনত ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ বুজাই দিম, আপোনালোকে জাষ্ট ভিডিঅ'টো চাওক, স্কিপ নকৰিব। তো বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটা ৰিকুৱেষ্ট কৰিছোঁ, যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক মই সদায় আপোনালোকৰ কাৰণে বনাই আহিছোঁ। আৰু ভিডিঅ'বিলাকৰ পৰা যদি আপোনালোকে কিবা শিকিব পাৰিছে তেনেহ'লে আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ লগত, আৰু ভিডিঅ'বিলাকৰ তলত এটা কমেণ্ট লিখি দিব কোনে ক'ৰ পৰা চাই আছে। তো ঠিক আছে বন্ধুসকল, বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, এয়া চাওক, মই মোবাইলৰ স্ক্ৰীনত আপোনালোকক ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ বুজাই দিম, আপোনালোকে চাব। ঠিক আছে, আপোনালোকৰ যিটো মোবাইলৰ ক্ৰম আছে, আপোনালোকে ক্ৰমটো প্ৰথমতে অন কৰি লওক। ক্ৰমটো অন কৰি লোৱাৰ লগে লগে আপোনালোকে ইয়াতে চাৰ্চত লিখি দিব YT ষ্টুডিঅ' বুলি। YT ষ্টুডিঅ' বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকে এখন এনেকুৱা ইণ্টাৰফেচ দেখা পাব, য'ত আপোনালোকে ইয়াতে দেখা পাব ইউটিউব বুলি। এইটো চাওক, ইউটিউব বুলি লিখা আছে ইয়াতে। তো সেই ইউটিউবত আপোনালোকে ক্লিক কৰি দিয়ক। ঠিক আছে, ইউটিউবত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক যিটো চেনেল ডেছবৰ্ড আছে ক্ৰমত, তো সেই YT ষ্টুডিঅ'ৰ চেনেল ডেছবৰ্ডত আপোনালোকক লৈ যাব। ঠিক আছে, তো তাত আপোনালোকে সেটিংছটো অন কৰিব লাগিব। প্ৰথমতে আপোনালোকে কি কৰক, ইয়াতে ৰাইট চাইডৰ কৰ্নাৰত যিটো লোগো দেখা পাইছে আপোনালোকে, সেই লোগোটোত ক্লিক কৰি আপোনাৰ যিটো ইউটিউব চেনেল আছে সেই চেনেলটো একাউণ্টটো ইয়াতে চুইচ কৰি লওক। ঠিক আছে, প্ৰথমতে তো মই চুইচ কৰি লৈছোঁ মোৰ চেনেলটো। ঠিক আছে, তো আপোনালোকৰ চেনেলটো ইয়াতে চিলেক্ট কৰি চুইচ কৰি লওক প্ৰথমতে। তো তাৰপিছত আপোনালোকে এনেকুৱাকৈ সেটিংছটো দেখা পাব। ইয়াতে মই দেখাই দিছোঁ আপোনালোকক। এয়া চাওক, মোৰ চেনেলটো অন হৈ গৈছে ইয়াতে। তো ইয়াতে দেখা পাব আপোনালোকে ৰাইট চাইডত লেফ্ট চাইডত ইয়াতে ধুনীয়াকৈ বহুতকেইটা মোবাইলৰ সেটিংছ দি থৈ দিছে। ঠিক আছে, এইবিলাক কাষ্টমাইজেশ্যন কৰিলে আপোনালোকৰ চেনেলটো প্ৰফেশ্যনেল লুকছ আহি যায়, চেনেলটো সোনকালে গ্ৰ' হৈ যায়। ইয়াতে এটা ধুনীয়া সেটিংছ আছে, আপোনালোকে দেখা পাব তলত 2 নম্বৰত দিয়া আছে এই যে কাষ্টমাইজেশ্যনৰ লোগোটো, আপোনালোকৰ তাত এবাৰ ক্লিক কৰি দিয়ক। ঠিক আছে, তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এনেকুৱাকৈ এখন ডাঙৰ ইণ্টাৰফেচ দেখা পাব। ঠিক আছে, ইয়াতে আপোনালোকে কি কি কৰিব লাগে মই আগৰ ভিডিঅ'বিলাকত কৈ দিছোঁ, আপোনালোকে কেনেকৈ ফেচবুক ইনষ্টাগ্ৰাম লিংক কৰিব পাৰে এই ইউটিউবত। তো ইয়াতে আপোনালোকে ভিডিঅ'টো চাই ল'ব, চাই লৈ কেনে আপোনালোকে লিংকবিলাক কৰি ল'ব। ঠিক আছে, এতিয়া মই ক'ম আপোনালোকে ইয়াতে এটা সেটিংছ আছে, সেই সেটিংছটো অন কৰাৰ পিছত আপোনালোকৰ যিবিলাক পুৰণা ভিডিঅ' আছে, আপোনালোকৰ যিটো ভাল লগা ভিডিঅ' আছে, সেই ভাল লগা ভিডিঅ'টো আপোনালোকে নিজে মানুহৰ ওচৰলৈ পঠাব পাৰে। কেনেকৈ পঠাব পাৰে মই কৈ আছোঁ। আপোনালোকৰ ভিডিঅ'টো যদি কোনোবাই চাইছে এবাৰ, বা আপোনালোকৰ ভিডিঅ'বিলাকৰ কোনোবা এটা ভিডিঅ' যদি চাইছে, সেই চোৱা মানুহটোৰ ওচৰলৈ বাৰে বাৰে আপোনালোকৰ সেই ভিডিঅ'টো, আপুনি যিটো ভিডিঅ' চিলেক্ট কৰি এই সেটিংছটোত অন কৰি ৰাখিব, সেই সেটিংছটোৰ কামে এইটো যে আপোনালোকৰ ভিডিঅ' যদি কোনোবাই এবাৰ চাইছে, প্লে কৰিছে, বাৰে বাৰে সেই মানুহজনৰ ওচৰলৈ এই ভিডিঅ'টো পঠাই দিব। আপোনালোকে দুটা ভিডিঅ' ইয়াতে চিলেক্ট কৰিব পাৰিব, আপোনালোকৰ যি দুটা ভাল লাগে। প্ৰথম কথা, আপোনালোকৰ ভিডিঅ'টো যদি কোনোবাই প্লে কৰিছে একবাৰ, তো তাত সেই মানুহজনৰ ওচৰলৈ বাৰে বাৰে সেই ভিডিঅ'টো গৈ থাকিব, তেখেতক মানে ইউটিউবৰ হোম পেজত শ্ব' কৰি থাকিব তেখেতৰ মোবাইলত। নেক্সট আপোনাৰ আছে, যদি আপোনাক কোনোবাই ছাবস্ক্ৰাইব কৰা নাই, আপোনাৰ ভিডিঅ' চাই আছে বাৰে বাৰে, ছাবস্ক্ৰাইব কৰা নাই, তো সেই মানুহজনৰ ওচৰলৈ আপুনি এটা ভিডিঅ' পঠাব পাৰিব, আপোনাৰ ভাল লগা ভিডিঅ'টো। তো কেনেকৈ কৰিব মই সেইটো দেখাই দি আছোঁ আপোনালোকে। ইয়ালৈ অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব এটা হোম টেব বুলি আছে, এই হোম টেবত আপোনালোকে এবাৰ ক্লিক কৰি দিয়ক। এবাৰ ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাব এড ছেকশ্যন বুলি আছে। তো সেই এড ছেকশ্যনত আপোনালোকে ক্লিক কৰিলে ইয়াতে ধুনীয়াকৈ মই জুম কৰি দেখাই দিছোঁ, ধুনীয়াকৈ দেখা পাব ইয়াতে চেনেল ট্ৰেইলাৰ, ৰিটাৰ্নিং স্পটলাইট ফৰ ৰিটাৰ্নিং ছাবস্ক্ৰাইবাৰ্ছ, এই দুটা মোৰ অন কৰাই আছে বন্ধুসকল। চাওক, ইয়াতে মই দেখাই দিছোঁ ধুনীয়াকৈ। এয়া চাওক, চেনেল ট্ৰেইলাৰ ফৰ পিপুল হু হেভ নট ছাবস্ক্ৰাইব, এইটো চাওক। আৰু এটা আছে ফিচাৰ্ড ভিডিঅ' ফৰ ৰিটাৰ্নিং ছাবস্ক্ৰাইবাৰ। এই দুটা ভিডিঅ' মই চিলেক্ট কৰি থৈ দিছোঁ ইয়াতে। আপোনালোকে কেনেকৈ চিলেক্ট কৰিব, ঠিক আছে, মই দেখাই দিছোঁ। মই এই দুটা ৰিমুভ কৰি দেখাই দিছোঁ প্ৰথমতে।
মই এই দুটা ৰিমুভ কৰি দেখাই দিছো ঠিক আছে তো এতিয়া চাওক মই এই দুটা ৰিমুভ কৰি দিছো আপোনালোকে কি কৰিব যেটো এড সেকশন আছে সেই এড সেকশনত আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে দেখা পাব চেনেল ট্ৰেইলাৰ বুলি আছে আপোনালোকে চেনেল ট্ৰেইলাৰত ক্লিক কৰি দিয়ক ঠিক আছে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যেটো ভাল লগা ভিডিও আছে সেই ভিডিওটো আপোনালোকে ইয়াতে সিলেক্ট কৰিব পাৰিব সাপোজ মোৰ এইটো ভাল লগা ভিডিও আছে তো মই এইটো সিলেক্ট কৰি ললো ঠিক আছে নেক্সট মই আৰু এড সেকশনত ক্লিক কৰি লম এড সেকশনত আৰু এবাৰ ক্লিক কৰাৰ পিছত এবাৰ চাব মোৰ স্পটলাইট আছে ফৰ ৰিটাৰ্নিং সাবস্ক্ৰাইবাৰ্স তো মই হেতু ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আৰু এবাৰ এনেকৈ আপোনাৰ ভিডিওৰ লিষ্টখন আহি যাব আপোনাৰ যেটো ভিডিও ভাল লাগে হেতু ভিডিও আপুনি সিলেক্ট কৰি লব ঠিক আছে তো মোৰ যিকোনো ভিডিও এটা মই দেখাই দিছো মোৰ এই ভিডিওটো ভাল লাগিছে ঠিক আছে তো মই এটো ইয়াতে সিলেক্ট কৰি ললো সিলেক্ট কৰি আপোনালোকে কি কৰিব ওপৰত দেখা পাব পাবলিশ বুলি হে পাবলিশত আপোনালোকে ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ লগে লগে এই ভিডিও দুটা আপোনালোকৰ এই সেটিংস দুটাত অন হৈ গল এতিয়া এই ভিডিও দুটাৰ কাম হ'ব যে যোন মানুহে আপোনাক সাবস্ক্ৰাইবাৰ কৰা নাই ভিডিও চাই আছে সাবস্ক্ৰাইব কৰা নাই সেই মানুহৰ ওচৰলৈ বাৰে বাৰে এই ভিডিও ইয়াৰে যিকোনো এটা ভিডিও যাব আৰু যোনে সাবস্ক্ৰাইব কৰিছে কিন্তু আপোনালোকৰ ভিডিও চোৱা নাই এই ভিডিওটো তাৰ হোম পেজত যাব আৰু তেখেতে তেতিয়া ভিডিওটো আপোনাৰ চাব তো এনেকৈ আপোনালোকৰ 15 দিনৰ মূৰে ভিডিও বিলাক চেঞ্জ কৰি কেনে ইয়াতে আপোনালোকে বেলেগ বেলেগ ভিডিও ৰাখি থাকক সেটিংছত আপোনালোকৰ ভিডিও নিজে অটোমেটিকলি মানুহৰ ওচৰলৈ যাব ঠিক আছে বন্ধুসকল তো যদি ভিডিওটো ভাল লাগিছে বা ভিডিওটোৰ পৰা যদি কিবা শিকিছে ভিডিওটো লাইক কৰি দিয়ক আৰু চেনেলটো নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ বন্ধুসকল জয় অসম